আমাৰ নেশ্যনেল হাইৱেৰ উত্তৰ পাৰে খাউচি বাজাৰ অঞ্চলৰ যিবিলাক আমাৰ ৰাইজ আছে, যিসকলে UPPLৰ লগত আছিলে, এটা সময়ত UPPL দলৰ নেতাবিলাকৰ পৰিৱৰ্তনৰ শ্লোগান আৰু তেখেতসকলে বিকাশৰ নামত যেনেকুৱা ধৰণৰ এটা ঢাক ঢোল বজাইছিলে, নতুন নতুন আঁচনি নতুন নতুন এটা নীতিৰে তেওঁলোকে কাম কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। এই গোটেইবোৰ এতিয়া এই সময়ত মানুহবিলাকে এটা আশা কৰি আস্থা তেওঁলোকৰ UPPL দলৰ লগত জড়িত আছে। কিন্তু দেখা গ'ল যে 3টা বছৰ উকলি যোৱাৰ পাছতো এই প্ৰতিশ্ৰুতি আৰু এইবিলাক এটা তেওঁলোকৰ যিটো মানে প্ৰচাৰ তেখেতসকলে যেনেকুৱা ধৰণৰ কৰিছিলে, এটাও পূৰণ নকৰাৰ কাৰণে আজি মানুহবিলাকে অসুস্থ হৈছে, মানুহবিলাকে তেখেতসকলক বেয়া পাইছে, তেওঁলোকৰ ওপৰত আস্থা বিশ্বাস হেৰুৱাইছে, যাৰ কাৰণে আজি 283জন UPPLৰ নেতা কৰ্মীসকলে এই অঞ্চলৰ পৰা যিবিলাকে এওঁলোকৰ লগত আছিলে, আমাৰ BPF দলত তেওঁলোকৰ দলটো ত্যাগ কৰিবলৈ যোগদান কৰিলে। আৰু লগতে আমাৰ 77 BJPৰ কৰ্মীসকলেও এই আজিৰ যোগদান কাৰ্যসূচী তেওঁলোকেও যোগদান কৰিলে। আৰু এই বৃহত্তৰ অঞ্চলত এতিয়া UPPL বা BJPৰ তেনেকুৱা কোনো গণভিত্তি নাই। গোটেইবিলাক তেওঁলোকে নিজৰ দলবিলাক ত্যাগ কৰিছে, আকৌ BPFৰ লগত জড়িত হৈছে। BPF দল এতিয়া এই অঞ্চলত একচেটিয়াভাৱে কাম কৰিব পৰা এটা দল হৈছে। আৰু BPF দলৰ প্ৰতি আস্থা বিশ্বাস আৰু তেওঁ যোৱাৰ দিনবিলাকত BPF দলৰ চৰকাৰৰ আমোলত যিখিনি কাম কাজ হৈছিলে, এই কাম কাজবিলাকৰ প্ৰতি তেওঁলোকে চকু পৰাই তেখেতসকলে আজি মানে কি কয় স্পষ্টভাৱে কনভিন্স হৈছে যে একমাত্ৰ BPF দল আৰু BPF চৰকাৰেহে ৰাইজৰ হৈ অঞ্চলবিলাকত কাম কৰিব পৰা এটা দল। গতিকে উন্নয়নৰ কাৰণে যিবিলাকে বিচাৰে, শান্তি সম্প্ৰীতি যিবিলাকে বিচাৰে, আজিৰ দিনটোত আমাৰ UPPL দলৰ লগত নহয়, BPF দলৰ লগত থাকি পেলাই কাম কৰাটোহে আমাৰ ৰাজনৈতিক এটা মানে সঠিক সিদ্ধান্ত হ'ব বুলি তেওঁলোকে ভাবি এতিয়া BPFৰ লগত জড়িত হৈছে। মই তেখেতসকলক আজি BPFৰ এটা নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি যাবৰ কাৰণে আমাৰ যিবিলাক পুৰণা BPFৰ কৰ্মী নেতাসকল আছে, এওঁলোকৰ লগত সুসম্পৰ্ক বজাই ৰাখি কাম কৰিবৰ কাৰণে নীতি আদৰ্শ বজাই ৰাখি আমাৰ নিস্বাৰ্থবাদী মনোভাৱ লৈ কাম কৰি যাবৰ কাৰণে আৰু অনাগত MP ইলেকশ্যনৰ পৰা আমাৰ BCC ইলেকশ্যনত মানে 2025ত আমি চৰকাৰ আনিবৰ কাৰণে এটা সংকল্প লৈ পেলাই কাম কৰি আছোঁ। সেইটো সফল কৰাৰ এটা ৰাজনৈতিক যুদ্ধত তেখেতসকলেও এজন মানে কি কয় আমাৰ BPF দলৰ নিষ্ঠাবান কৰ্মী হিচাপে যোদ্ধা হিচাপে যাতে অংশগ্ৰহণ কৰে, সেইখিনি আহ্বান জনাই মই ইহঁতক কাম কৰি যাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আজি মানে BPF যিটো যোগদান কাৰ্যত অংশগ্ৰহণ কৰাৰ কাৰণে বহুতকে বাধা প্ৰদান কৰা হৈছে, এই ক্ষেত্ৰত কি গণতন্ত্ৰ হত্যা কৰা হ'ল? এইটো একেবাৰে স্পষ্ট কথা যে আমাৰ ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক কেৰেক্টাৰ যে গণতন্ত্ৰ বা আমাৰ সংবিধানে যিটো অধিকাৰ দিছে যে যোনে য'ত ইচ্ছা কৰি তাতে গৈ পেলাই দল কৰিব পাৰে, আমাৰ ৰাজনৈতিক অধিকাৰ কোনেও বাধা দিয়ে সেইটো মানে কি কৰিব নোৱাৰে, বন্ধ কৰিব নোৱাৰে। এতিয়া কোনোবা যদি আজিৰ মিটিংখনত আহি পেলাই যোগদান কৰিবলৈ লোৱা মানুহখিনিক বাধা দি পেলাই ইয়াত তেওঁলোকে যদি ৰখাব খুজিছে, সেইটো সঁচাকৈ এটা মানে মূৰ্খামিৰ কামৰ বাহিৰে বেলেগ একো নহয়। এইটো ৰাজনৈতিকভাৱে তেখেতসকল অপৰিপক্ষ, গণতন্ত্ৰ আৰু সাংবিধানিক অধিকাৰৰ বিষয়ে এখেতসকলে একো নাজানে। গণতন্ত্ৰত কাকো তেনেকুৱা ধৰণৰ বাধা দি বান্ধি ৰাখি ৰাজনীতি আপুনি কৰিব নোৱাৰে। জনে য'ত যাব বিচাৰে, জনে যাৰ লগত থাকি কাম কৰিব বিচাৰে, এইটো দলত যাব আৰু ইয়াৰ লগত জড়িত হৈ পেলাই কাম কৰিব, তাত বাধা আৰোপ কৰাৰ কোনো কাৰণ নাই। এতিয়া বাধা খেলি দিব লগা হ'ল যে তেওঁলোকৰ কাম কৰাটো যদি সঠিক হ'লহেঁতেন, তেখেতসকলে যদি ৰাইজৰ হৈ সঁচাকৈ কাম কৰাটো এইটো হ'লহেঁতেন, তেনেহ'লে ৰাইজক আজি বাধা দিব লগা হোৱা পৰিস্থিতি নিশ্চয় নাহিলহেঁতেন। তেওঁলোকে আজি ৰাইজৰ হৈ একো কাম কৰিব পৰা নাই, ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই, যাৰ কাৰণে তেওঁলোকে ৰাইজক সন্তুষ্ট কৰি ধৰি ৰাখিব পৰা নাই। আৰু ৰাইজে এখেতসকলক বেয়া পাই এওঁলোকক ঠেক কৰিছে, আমাৰ দললৈ আহিছে। এতিয়া বাধা দিছে বুলি এখেতসকলৰ মনটো জয় কৰিব পাৰিব তেনেকুৱা নহয়। এওঁলোকৰ মন এতিয়া মনোভাৱ আমাৰ UPPL দলৰ লগত বা BJPৰ লগত নাই। এখেতসকলৰ মনত মানে UPPL বা BJP দলৰ প্ৰতি ঘিণ আহিছে আৰু এইসকলক বাধা দিও এখেতসকলৰ মনটো তেওঁলোকে মানে চেঞ্জ কৰিব নোৱাৰে। তেওঁলোকে BPFৰ হৈয়ে থাকিব। আজিৰ মিটিংখনত আহিব পাৰাই হওক বা আহিব নোৱাৰাই হওক, এবাৰ সিদ্ধান্ত লোৱাৰ পাছত তেওঁলোকে যিকোনো প্ৰকাৰে জড়িত হৈ পেলাই কাম কৰিব। আৰু বাধা দিয়াটো এটা অগণতান্ত্ৰিক বেআইনী কাম আৰু সেইটো ৰাজনৈতিকভাৱে এটা মূৰ্খামিৰ কামৰ বাহিৰে বেলেগ এখন।
স্যার ইতিমধ্যে আপসু সভাপতি দীপেন বরায় বিটিআর চুক্তি কার্যকরী করার কারণে দাবি উত্থাপন কৰি আছে এই ক্ষেত্ৰত তেখেতে যিটো এটা আহ্বান কৰিছে বিটিআৰ চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে তেখেতে এই আহ্বান কৰাৰ পিছত মোৰ এটা অনুভৱ হৈছে মোৰ এটা ধাৰণা হৈছে যে বিটিআৰ একৰ্ড নিশ্চয় ইমপ্লিমেণ্টেশ্যন হোৱা নাই বিটিআৰ একৰ্ড যেনেকুৱা ধৰণৰ ইমপ্লিমেণ্টেশ্যন হ'ব লাগিছিল তেনেকুৱা ধৰণৰ ইমপ্লিমেণ্টেশ্যন হোৱা নাই আৰু নিশ্চয় ইমপ্লিমেণ্টেশ্যন যে ভৱিষ্যতে হ'ব ইয়াৰ তেনেকুৱা ধৰণৰ একো আশা কৰিব নোৱাৰে গতিকে সেই দিশটো চাই মেলি সেইটো বুজি পাই তেখেতে আজি বিটিআৰ একৰ্ডটো ইমপ্লিমেণ্ট কৰিব লাগে বুলি দাবী জনাব লগা হৈছে আৰু সেইটো তেনেকুৱা ধৰণৰ দাবী জনাব লগা হোৱা পৰ্যায় যিটো আহিছে সেইটো আমাৰ কাৰণে অতিকৈ নিশ্চয় দুৰ্ভাগ্যজনক আৰু সেইটো আশ্চৰ্যজনক ঘটনা গতিকে BTC বা মানে বিটিআৰ একৰ্ড ইমপ্লিমেণ্টেশ্যন কৰাৰ বেলেগ BTCৰ চৰকাৰ যিটো আছে এতিয়া আমাৰ এওঁলোকৰ নিশ্চয় ব্যৰ্থ হৈছে বা অসম চৰকাৰ ভাৰত চৰকাৰৰ ফালৰ পৰাও তেখেতসকলে হেমাহি দেখুৱাইছে যাৰ কাৰণে একৰ্ডটো ইমপ্লিমেণ্টেশ্যন হোৱা নাই যিমানখিনি যিটো হ'ব লাগিছিলে যিটো কৰাৰ দৰকাৰ আছিলে আৰু এইটো নকৰাৰ কাৰণে আজি ডিফেন্স বৰ্ডৰ নিচিনা আমাৰ মাননীয় এপছৰ সভাপতি ডাঙৰীয়াই চৰকাৰৰ ওচৰত আপিল জনাব লগা হোৱাটো অতিকৈ দুৰ্ভাগ্যজনক অতিকৈ মানে মৰ্মান্তিক এটা ঘটনা আৰু লজ্জাজনক বুলি